মোৰ আকৰ্ষণ বাঢ়িব ধৰিছে, মোৰ প্ৰেমে আকাশ চুব ধৰিছে। তুমি মোৰ হৈ যাবলৈ মনে অনুৰোধ কৰিছে বাৰে বাৰে। তুমি মোক ভাল পোৱা ন? নাজানো কি হয় এই ল'ৰাটোক দেখিলে, মনে কিয় নাচিব ধৰে সেই কাষ চপিলে। কিয়নো তাৰ আগতে এজনী সৰু ছোৱালী হৈ পৰোঁ, কিয়নো ঈশ্বৰৰ ওপৰত বিশ্বাস আছে যে এদিন নহয় এদিন সি মোৰ হ'ব আৰু মই তাৰ। এবাৰ মাথো মোৰ দুবাহুৰ মাজলৈ অহা না। তোমাক মোৰ কৰাৰ যি হাবিয়া, জানোচা কিছু সময় তুমি দূৰত থাকিলেও মনক বুজাব পাৰোঁ মই। চোৱা ৰক্তিম, আচলতে জীৱন মানে ঘাট পৰিঘাট। হ'ব জানো মোৰ তোমাক এই জীৱনত পোৱাৰ সপোনবোৰ? অঞ্জলি শুনাচোন, এবাৰ এই প্ৰশ্নটিৰ উত্তৰ দিবাচোন চেনাই মোৰ। আৰে কাক কথা কৈ আছ? আৰে যি যদি ছোৱালীৰ কাৰণে আজি অতদিনে ৰৈ আছিলোঁ, আজি দেখোন তাই নিজেই মোৰ কাষ চাপিলে।